মই ৰৌশন আৰু আপুনি চাই আছে ক্ৰাইম পাৰ্ট অন্য এটা ক্ৰাইম ষ্টৰীলৈ আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ 21 মে 1991 অৰ্থাৎ 21 মে 1991 চনত এটা ফোন কল আহে শ্ৰীলংকাত অৱস্থিত আমাৰ ইণ্ডিয়া এম্বেচিত ফোন কলত যেতিয়া আমাৰ এম্বেচিৰ পৰা ফোন কলখন ৰিচিভ কৰা হয় তেতিয়া বিপৰীত ফালৰ পৰা এটা ভয়েছ আহে যে এতিয়ালৈকে ৰাজীৱ গান্ধী বাচি আছে নেকি আৰু এই ফোন কলটোৰ প্ৰায় 2 ঘণ্টা পিছত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী প্ৰাইম মিনিষ্টাৰ ৰাজীৱ গান্ধী এটা ইলেকশ্যন ৰেলীৰ বাবে চেন্নাই যাব লগা হয় অৰ্থাৎ চেন্নাই যোৱাৰ বাবে এয়াৰপৰ্টলৈ ওলাই যায় এয়াৰপৰ্টটো আছিলে বিশাখাপট্টনম আৰু সেই বিশাখাপট্টনম এয়াৰপৰ্টত যেতিয়া গৈ ৰাজীৱ গান্ধীয়ে প্ৰায় সন্ধিয়া 6টা বজাত পায় তেতিয়া তাত যিসকল ইণ্টেলিজেন্ট আছিলে সেইসকলে কয় যে আমাৰ এই ফ্লাইটখন এতিয়া উৰিবলৈ ৰেডি নহয় মানে আমাৰ যিটো কমিউনিকেশ্যন চিষ্টেম আছে সেইটো বেয়া হৈ আছে যাৰ বাবে অলপ লেট হ'ব আৰু ৰাজীৱ গান্ধী তাত ৱেইট কৰি থাকে আৰু যেতিয়া বহুত সময় ৱেইট কৰে তাত ৰাজীৱ গান্ধী ভাবে যে নিশ্চয় বহুত লেট হ'ব যাৰ বাবে ৰাজীৱ গান্ধী আকৌ গেষ্ট হাউচলৈ আহিবলৈ ষ্টাৰ্ট কৰে আৰু যেতিয়া ৰাস্তাৰে সেই গেষ্ট হাউচলৈ ৰাজীৱ গান্ধী আহি থাকে পিছৰ পৰা এজন পুলিচ অফিচাৰ বাইক লৈ আহি ৰাজীৱ গান্ধীক ৰখায় আৰু কয় যে ফ্লাইট ৰেডি টু ফ্লাই এতিয়া ফ্লাইটখন ৰেডি হৈ আছে উৰিবলৈ আপুনি যদি বিচাৰে চেন্নাই যাবলৈ তেনেহ'লে আপুনি এতিয়া যাব পাৰে তো ৰাজীৱ গান্ধী লগে লগে ইউ টাৰ্ণ লৈ গাড়ীখন ঘূৰাই আৰু এয়াৰপৰ্টৰ বাবে বহুত স্পীডত গাড়ীখন চলাই লৈ গৈ থাকে ৰাজীৱ গান্ধী নিজে গাড়ীখন ড্ৰাইভ কৰি আছিলে আপোনালোকে আচৰিত হ'ব যে এজন প্ৰাইম মিনিষ্টাৰ নিজে গাড়ী ড্ৰাইভ কৰি আছিলে হয় ৰাজীৱ গান্ধীৰ গাড়ী ড্ৰাইভ কৰা বা ফ্লাই কৰোৱা এইবিলাক তেখেতৰ চখ আছিলে যাৰ বাবে নিজে ড্ৰাইভ কৰি আছিলে আৰু ৰাজীৱ গান্ধী তাতে ইউ টাৰ্ণ লৈ বহুত স্পীডত আকৌ এয়াৰপৰ্টত আহি পৰে আৰু এয়াৰপৰ্টত আহি ফ্লাইটেৰে চেন্নাই গুচি যায় আৰু প্ৰায় 8:20 ৰাতি 8:20ত চেন্নাই পায় চেন্নাইত লেণ্ড কৰে ফ্লাইটখন আৰু তাত কংগ্ৰেছ লিডাৰসকল ৱেলকাম জনাবলৈ থিয় হৈ থাকে তাত এজন লিডাৰ আছিলে মাৰাগথম চন্দ্ৰশেখৰ সেইজনো তাত উপস্থিত আছিলে যোনে নেকি ফৰ্মাৰ মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট আৰু এই সম্পূৰ্ণ ৰেলীখন হোষ্ট কৰি আছিলে তেখেতে আৰু সেই চেন্নাই এয়াৰপৰ্টৰ পৰা ৰাজীৱ গান্ধী যাব লগা আছিলে যিটো ৰেলীত তাত বাই ৰোডেৰে যাব লগা আছিলে আৰু এম্বেচিডৰ কাৰত যাবলৈ ষ্টাৰ্ট কৰে সেই ৰেলীখনলৈ এতিয়া সেই ৰেলী য'ত হ'ব তাৰ মই অলপমান আপোনালোকক আউটফিটটো কৈ দিছোঁ ৰেলীখন আমাৰ এই গ্ৰেজুৱেলি যিমানবোৰ মিটিং হয় পলিটিকেল মিটিং সেইটো নিচিনাই আছিলে সন্মুখত আছিলে ষ্টেজ তাৰ পৰা সন্মুখত মানুহ বহাৰ ঠাই দুয়ো কাষত মানুহ বহিবৰ মাজেৰে এটা ৰাস্তা আছিলে ৰেড কাৰ্পেট যিটোৰে নেকি প্ৰাইম মিনিষ্টাৰ ৰাজীৱ গান্ধী এই ষ্টেজলৈকে যাব আৰু একেবাৰে ফ্ৰণ্টত আছিলে এটা মূৰ্তি ইন্দিৰা গান্ধীৰ ডাঙৰকৈ এটা মূৰ্তি আছিলে তো গোটেই শিডিউলখন আছিলে সেইদিনাখন এনেকুৱা যে ৰাজীৱ গান্ধী প্ৰথমত আহিব সেই ইন্দিৰা গান্ধীৰ মূৰ্তিত মালা দিব আৰু তাৰপিছত তাত এটা ৱেলকাম বক্স আছিলে সেই ৱেলকাম বক্সত যাব তাত ৰাজীৱ গান্ধীক ৱেলকাম জনাব মালা দিব আৰু তাৰপিছত ৰেড কাৰ্পেটেৰে ষ্টেজত যাব আৰু তাত ভাষণ দিব তো আটাইতকৈ পইণ্ট কৰিবলগা বিষয়টো হ'ল যে সেই ৱেলকাম বক্সত 21জন মানুহ আছিলে তাৰ ভিতৰত 3জন আছিলে মালা পিন্ধাবলৈ আৰু 18জন কংগ্ৰেছ লিডাৰ আছিলে আৰু এই গোটেইকেইজনক আগৰ পৰাই চিকিউৰিটি চেক কৰি সেই ৱেলকাম বক্সত সোমাই দিয়া হৈছিলে আৰু সকলো এইবোৰ যিমান শ্বেডিউল যিমান চিকিউৰিটি ৰেছপনচিবিলিটি সকলো আছিলে এজনৰ ওপৰত সেইজন আছিলে এজ এ ডছ তো সেই ৱেলকাম বক্সত যেতিয়া 21 পিপুল মানে 21জন মানুহ আছিলে তেতিয়া এই যিজন কংগ্ৰেছ লিডাৰ আছিলে আৰু ফৰ্মাৰ মিনিষ্টাৰ আছিলে পাৰ্লিয়ামেণ্টৰ মাৰাগথম তেখেতৰ জীয়ৰী অৰ্থাৎ তেখেতৰ ডটাৰে ৰিকুৱেষ্ট কৰিছিলে যে আৰু 2জন মহিলাক সেই ৱেলকাম বক্সত ৰাখিবলৈ এজনী সৰু ছোৱালী আছিলে যাৰ নাম আছিলে কোকিলা আৰু তাইৰ মা অৰ্থাৎ কোকিলাৰ মম আৰু ইয়াৰ কাৰণটো আছিলে যে কোকিলাই এটা কবিতা শুনাব ৰাজীৱ গান্ধীক যাৰ বাবে মাৰাগথমৰ জীয়ৰীৰ ৰিকুৱেষ্টত আৰু 2জনক এণ্ট্ৰি দি দিয়া হয় ৱেলকাম বক্সত এজন হ'ল কোকিলা আৰু এজনী হ'ল এই কোকিলাৰ মাক আৰু তাত ফুল চিকিউৰিটি আছিলে তাত প্ৰায় 300+ পুলিচ আছিলে আৰু সকলোবোৰ চাই আছিলে IPS RK ৰাঘৱ তো এনেকৈ বাজি যায় 9:30 আৰু 9:30ত সকলোবোৰ মানুহ আহি গৈছিলে ভিৰ হৈছিলে সেই ৰাজীৱ গান্ধীৰ ভাষণ শুনিবলৈ কিন্তু তাত আৰু 5জন এনেকুৱা মানুহ আছিলে যি মানুহ তাত নথকাটোৱে বেষ্ট আছিলে 5জনৰ ভিতৰত 3জনী আছিলে মহিলা আৰু 2জন আছিলে জেণ্টছ মহিলাৰ ভিতৰত আছিলে নালিনী ধানু আৰু শোভা আৰু পুৰুষৰ ভিতৰত আছিলে শিৱৰঞ্জন আৰু হৰিবাবু এই 5জন তাত উপস্থিত আছিলে তো ধানু আৰু শোভা এই 2জন মহিলা ছুচাইড বম্বাৰ আছিলে অৰ্থাৎ নিজৰ কাপোৰৰ ভিতৰত বমৰ জেকেট পিন্ধি গৈছিলে সেইদিনাখন ৰাজীৱ গান্ধীক হত্যা কৰাৰ বাবে তো এই 5জনে যেনেকৈ হওক সেই ৱেলকাম বক্সত যাবলৈ ট্ৰাই কৰি আছিলে কিন্তু কোনো পধ্যেই সেই ৱেলকাম বক্সত যাব পৰা নাছিলে এই 5জন তো তেতিয়ালৈকে ৱেলকাম বক্সত 23জন আছিলে 18জন আছিলে পলিটিকেল লিডাৰ কংগ্ৰেছৰ আৰু তাত 3জন আছিলে মালা পিন্ধাবলৈ ফুল চিকিউৰিটিৰ ভিতৰত আৰু 2জন আছিলে মহিলা এজনৰ নাম আছিলে কোকিলা আৰু কোকিলাৰ মাদাৰ তো এই 23জন যেতিয়া ৱেলকাম বক্সত ৰখি আছিলে তেতিয়া এটা হুলস্থুল হয় এটা বিশৃংখলৰ সৃষ্টি হয় তাত হাল্লা হুলস্থুল এটা হয় যাৰ বাবে এই ধনু নামৰ যিজনী ছুচাইড বম্বাৰ আছিলে সেই ধনু এই ৱেলকাম বক্সত কিবাকৈ সোমাই পৰে
কিন্তু অলপ সময় পিছতে পুলিচে সকলোবোৰ এৰেঞ্জ কৰে, সকলোক ৱেলকাম বক্সৰ পৰা আঁতৰি দিয়ে, তাৰ পৰা চব খালী কৰি দিয়ে। কিন্তু পুলিচে এই ধানুক তাৰ পৰা আঁতৰাই নিদিয়ে, মানে ধানুক দেখাই নাপায় একচুৱেলি। আৰু কিবাকে ধানু সেই ৱেলকাম বক্সতে ৰখি যায় কোকিলাৰ লগত, সেই সৰু ছোৱালী যিজনীয়ে নেকি কবিতা শুনাব ৰাজীৱ গান্ধীক, সেই সৰু ছোৱালীজনীৰ লগত থিয় হৈ থাকে। পুলিচে যেতিয়া সকলোবোৰ ধুনীয়াকৈ আকৌ এৰেঞ্জ কৰে, তেতিয়া মাইকত এনাউন্স হয় যে আমাৰ মাজত ৰাজীৱ গান্ধী ইতিমধ্যে আহি উপস্থিত হ'ব। আৰু ঠিক সেইমতেই আৰু মাথো অলপ সময় পিছতে ৰাজীৱ গান্ধী আহি সেই মিটিং পায়। আৰু সেই আগৰ পৰাই শিডিউল থকা নিচিনাকৈয়ে ৰাজীৱ গান্ধী প্ৰথমতে আহি ইন্দিৰা গান্ধীৰ মূৰ্তিত মালা পিন্ধাই দিয়ে, আৰু তাৰপিছত সেই ৱেলকাম বক্সত যায়। ৱেলকাম বক্সত যোৱাৰ লগে লগে তিনিজনে প্ৰথমতে মালা পিন্ধাই ৱেলকাম জনায় ৰাজীৱ গান্ধীক, আৰু তাৰপিছত সেই কোকিলা সৰু ছোৱালীজনীয়ে ধুনীয়াকৈ ৰাজীৱ গান্ধীক এটা কবিতা শুনায়, আৰু তাত সম্পূৰ্ণ ৰাজীৱ গান্ধীয়ে কবিতা শুনি থাকে। আৰু যেতিয়াই প্ৰায় এই কবিতা শেষ হ'ব অৱস্থা, তেতিয়া তাত এটা হুলস্থুল হয়, পুনৰ বিশৃংখল হয়। মানুহে ঠেলাঠেলি ষ্টাৰ্ট কৰে ৰাজীৱ গান্ধীক দেখিবলৈ, ওচৰত আহিবলৈ। আৰু তেতিয়া পুলিচে কয় যে এতিয়া এনেকুৱা হুলস্থুল হৈ আছে, আপুনি ষ্টেজলৈ যোৱাটোৱে ভাল হ'ব। আৰু ৰাজীৱ গান্ধীক ষ্টেজলৈ যাবলৈ নিমন্ত্ৰণ জনায় ছিকিউৰিটিৰ দ্বাৰা। কিন্তু ৰাজীৱ গান্ধী তাত থিয় হৈ থাকে আৰু এই সকলোবোৰৰ লগত কথা পাতি থাকে। আৰু তেতিয়াই এই হুলস্থুল যে হৈছিলে, এটা ঠেলাঠেলি যে হৈছিলে, তাৰ ফলত ধনু অট'মেটিকলি অলপমান পিছত গুচি যায়, আৰু তাৰ পৰা আকৌ সেই ৱেলকাম বক্সলৈ আহিবলৈ ট্ৰাই কৰে। আৰু তাত এজন ছিকিউৰিটি গাৰ্ডে এই ধনুক হাতত ধৰি তাতে ৰখাই দিয়ে। কিন্তু ৰাজীৱ গান্ধী এই ঘটনাটো দেখে। ৰাজীৱ গান্ধী যেতিয়া ছোৱালীজনীক দেখে ধনু, তেতিয়া ৰাজীৱ গান্ধীয়ে কয় যে তাইক আহিব দিয়া, অৰ্থাৎ ধনুক ওচৰলৈ মাতে, আৰু ছিকিউৰিটি গাৰ্ডে ধনুক ৰাজীৱ গান্ধীৰ ওচৰত আহিবলৈ দিয়ে। আৰু ধনু হাতত এটা মালা লৈ আহে, আৰু ৰাজীৱ গান্ধীৰ ডিঙিত মালাটো পিন্ধাই দিয়ে, আৰু তাৰপিছত ভৰি চুবলৈ তলফালে অলপ যায়। যোৱাৰ পিছতে দুটা ছুইচ থাকে, সেই ধনুৱে সেই দুটা ছুইচত হাত দিয়ে, আৰু যেতিয়াই ভৰি চুব সেইটো মুহূৰ্তত ধনুৱে দুয়োটা ছুইচ প্ৰেছ কৰি দিয়ে, যাৰ ফলত এটা লগে লগে ধামাকা হয়। ধোঁৱা অলপমান কমি যায়, নাইকিয়া হয়। তেতিয়া দেখা যায় কোকিলাৰ মাদাৰ মাৰাগথাম, ধানু আৰু পুলিচ অফিচাৰৰ লগতে ইণ্ডিয়াৰ প্ৰাইম মিনিষ্টাৰ ৰাজীৱ গান্ধী সকলো ডেড বডি তাত পৰি থাকে। প্ৰায় 15জন মানুহ মৰি যায়, আৰু 40জনৰ ওপৰত ইনজিয়ৰ্ড হৈ পৰে। তো তেতিয়া এই খবৰটো গোটেই দেশত হুলস্থুলৰ সৃষ্টি হয়, এটা বিশৃংখল পৰিৱেশ হয়। আৰু তেতিয়া সকলোৰ মনত কেৱল এটা প্ৰশ্ন থাকে যে কোনে মাৰিছে আৰু কিয় মাৰিছে। এতিয়া আমি ভিডিঅ'ৰ ছেকেণ্ড পাৰ্টত আমি এইটো আলোচনা কৰিম যে প্লেনিং কেনেকৈ হৈছিলে। চাওক, এই সম্পূৰ্ণ ৰাজীৱ গান্ধীক হত্যা কৰা প্লেনিং যদি আপোনালোকে জানিব বিচাৰে, তেনেহ'লে প্ৰথমতে অলপমান বেছিক কনচেপ্ট আপোনালোকে বুজিব লাগিব। আমাৰ ভাৰতৰ লগতে এটা দেশ আছে, সৰু দেশ শ্ৰীলংকা। সেই শ্ৰীলংকাত সেইটো সময়ত এনেকুৱা ঘটনা হৈছিলে। শ্ৰীলংকা প্ৰথমতেতো স্বাধীন হয় 1948-ত, তাৰ আগত তাত ব্ৰিটিছৰ ৰাজত্ব চলে। আৰু সেই ব্ৰিটিছৰ ৰাজত্বৰ সময়ত আমাৰ ইণ্ডিয়াৰ পৰা তামিল মানুহসকল তাত কাম কৰিবলৈ গৈছিলে, তাৰমানে সেই শ্ৰীলংকাত। আৰু তাত গৈ এটা বিশাল কমিউনিটি এটা হয় আমাৰ ইণ্ডিয়া তামিলসকলৰ। আৰু তাত আগৰ পৰাই যিসকল বাস কৰি আছিলে সেইসকলক কোৱা হয় চেনিলিছ। আৰু চেনিলিছ আৰু তামিলসকলৰ মাজত সদায়ে চিভিল ৱাৰ চলি আছিলে, এটা ঘৰুৱা যুদ্ধ এটা চলি আছিলে তামিল আৰু চেনিলিছৰ মাজত। তো এই ইণ্ডিয়ান তামিলছ তাত আছিলে মাত্ৰ 23%, আৰু চেনিলিছ আছিলে তাত 17%। যাৰ বাবে গভৰ্ণমেণ্টে, সেই শ্ৰীলংকা গভৰ্ণমেণ্টে সকলো সময়ত এই ইণ্ডিয়ান তামিলছসকলক ডমিনেট কৰি ৰাখিছিলে, ইমান সুবিধা দিয়া নাছিলে, ৰাইট দিয়া নাছিলে। আৰু যাৰ বাবে এই তামিলসকল সেই চেনিলিছৰ লগত সদায় যুদ্ধত লাগি থাকিছিলে। যেতিয়া এই সকলোবোৰ চলি আছিলে, তেতিয়া শ্ৰীলংকাৰ গভৰ্ণমেণ্টে এটা ডিচিশ্যন লয়। আৰু সেই ডিচিশ্যনবোৰ এনেকুৱা আছিলে, য'ত আছিলে অফিচিয়েল লেংগুৱেজ সেই শ্ৰীলংকাত ইংলিছ। কিন্তু এই যুদ্ধৰ মাজতে শ্ৰীলংকা গভৰ্ণমেণ্টে এইটো ডিচাইড কৰে যে তাত ইংলিছৰ সলনি চেলেলা, যিটো সিহঁতৰ মাতৃ লেংগুৱেজ, সেইটো অফিচিয়েল বুলি ঘোষণা কৰি দিয়া হয়। আৰু এই চেনিলিছ ষ্টুডেণ্টসকলক ৰিজাৰ্ভেশ্যন দিয়ে, যাৰ বাবে এটা বহুত ডাঙৰ যুদ্ধ হৈ পৰে তাত, যিটোৰ ফলত এজন মানুহৰ এণ্ট্ৰি হয়। আৰু এই মানুহজনে আটাইতকৈ ভূমিকাত, এই আজিৰ কেছটোত এই মানুহজনৰ আটাইতকৈ ডাঙৰ ভূমিকা। সেই মানুহজনৰ নাম হ'ল বিলুপিলাই প্ৰভাকৰণ। আৰু এই বিলুপিলাই প্ৰভাকৰণ এটা গ্ৰুপ বনায়, যিখন গ্ৰুপৰ নাম আছিলে লিবাৰেশ্যন টাইগাৰ্ছ অফ তামিল এলম, যিটোক আমি শ্বৰ্ট ফৰ্মত লিটে বুলি ক'ম। তো তামিলসকলৰ বাবে যুদ্ধ কৰি আছিলে লিটে, আৰু এই লিটেৰ মুখ্য যিজন লিডাৰ আছিলে সেইজনৰ নাম আছিলে প্ৰভাকৰণ। আৰু চেনিলিছৰ বাবে যুদ্ধত কৰি আছিলে শ্ৰীলংকাৰ গভৰ্ণমেণ্ট, আৰু ইয়াৰ মুখ্য লিডাৰ আছিলে শ্ৰীলংকা আৰ্মি। এক কথাত ক'ব গ'লে শ্ৰীলংকা আৰ্মি। অৰ্থাৎ যুদ্ধখন হৈ আছিলে সেই লিটে, হেড প্ৰভাকৰণ, আৰু শ্ৰীলংকা গভৰ্ণমেণ্টৰ তৰফৰ পৰা শ্ৰীলংকা আৰ্মি, এইসকলৰ মাজত যুদ্ধটো চলি আছিলে। এইটো সিহঁতৰ চিভিল ৱাৰ আছিলে শ্ৰীলংকাৰ। আমাৰ ইণ্ডিয়াত যিসকল তামিল আছিলে সেইসকলে আমাৰ ইণ্ডিয়া গভৰ্ণমেণ্টক প্ৰেছাৰ দিয়ে, ফ'ৰ্চ কৰে যে আমাৰ অৰিজিনৰ
তামিলসকল শ্ৰীলংকাক যি ধৰণে ভুগি আছে তাত যাতে আমাৰ ইণ্ডিয়া গভৰ্ণমেণ্টে ইণ্টাৰফিয়াৰ্ছ কৰে, যাতে তাত কিবা কৰে। তো সেইটো ভাবি ৰাজীৱ গান্ধী একেবাৰে য়ংগাৰ এজন প্ৰাইম মিনিষ্টাৰ আছিলে, মাত্ৰ 40 বছৰ বয়সতে প্ৰাইম মিনিষ্টাৰ হৈছিলে। কিছুদিন আগতে ইন্দিৰা গান্ধীৰ হত্যা কৰা হৈছিলে, যাৰ বাবে অট'মেটিকলি ৰাজীৱ গান্ধী প্ৰাইম মিনিষ্টাৰ হৈ পৰে ভাৰতৰ। তো ৰাজীৱ গান্ধীয়ে ডিচাইড কৰিছিলে যে ঠিক আছে আমি ইয়াত ইণ্টাৰফিয়াৰ কৰিম। আৰু 29 জুলাই 1987ত ৰাজীৱ গান্ধী চিধা সেই শ্ৰীলংকাৰ কেপিটেল কলম্বোত গুচি যায় আৰু তাত এটা মিটিং কৰে। আৰু মিটিঙত সেই শ্ৰীলংকাৰ JR য়ডৰে, যোনে নেকি প্ৰাইম মিনিষ্টাৰ আছিলে তেতিয়া সময়ত, সেই JR আৰু আমাৰ ৰাজীৱ গান্ধীৰ মাজত এটা চুক্তি হয়, এটা শান্তি চুক্তি হয়, ইণ্ডিয়া এণ্ড শ্ৰীলংকা পিচ। আৰু সেই শান্তি চুক্তিত ৰাজীৱ গান্ধীয়ে কয় যে আমাৰ ডিমাণ্ড হ'ল যাতে এই শ্ৰীলংকাত যিমানবোৰ তামিল মানুহ আছে সেইসকলে যাতে ভালকৈ থাকিব পাৰে, যাতে কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন এইসকলৰ বাবে কোনো অসুবিধা নহয় আমাৰ ইণ্ডিয়ান তামিলসকলৰ। আৰু ইয়াৰ বদলি, ইয়াৰ সলনি JRয়ে এটা ডিমাণ্ড দিয়ে যে ইয়াৰ সলনি যিমানবোৰ ইণ্ডিয়ান তামিল গ্ৰুপ আছে, লিটে হওক আৰু যিমানবোৰ গ্ৰুপ আছে, সিহঁতে চাইলেণ্ডাৰ কৰিব লাগিব, ৱেপন পেলাই দিব লাগিব হাতৰ পৰা। আৰু ইয়াৰ আটাইতকৈ ডাঙৰ আছিলে লিটে গ্ৰুপ, আৰু তাৰ লিটে গ্ৰুপৰ যিজন মুখ্য আছিলে সেইজন আছিলে প্ৰভাকৰণ। তো ৰাজীৱ গান্ধী প্ৰভাকৰণৰ লগত মিলে আৰু প্ৰভাকৰণক কয় যে তোমালোকে ৱেপন হাতৰ পৰা পেলাই দিয়া আৰু চাইলেণ্ডাৰ কৰা। তো সেই প্ৰভাকৰণ মান্তি হৈ যায়, এগ্ৰী হৈ পৰে ৰাজীৱ গান্ধীৰ এই প্ৰপ'জেলত, আৰু প্ৰভাকৰণে সকলো ৱেপন পেলাই দিয়ে আৰু কনভেন্স হৈ পৰে ৰাজীৱ গান্ধীৰ কথাত। এই 29 জুলাই সকলোবোৰ হৈ যায়, ছিগনেচাৰ হৈ যায় আৰু ফাইনেল হৈ পৰে এই চুক্তিখন। আৰু এই চুক্তিখন ফাইনেল হোৱাৰ পিছতে সেই চিনলেছ আৰু এই তামিলসকলৰ মাজত আৰু এটা যুদ্ধ হয়, যিটোৰ ফলত যিটো নেকি প্ৰাইম মিনিষ্টাৰ আছিলে সিহঁতৰ শ্ৰীলংকাৰ, সেই প্ৰাইম মিনিষ্টাৰ ঘৰ আদা জ্বলাই দিয়ে। আৰু তাত খং উঠি শ্ৰীলংকাৰ প্ৰাইম মিনিষ্টাৰে আকৌ পুনৰ ইণ্ডিয়াত হেল্পৰ বাবে ৰিকুৱেষ্ট কৰে আৰু ৰাজীৱ গান্ধীক কয় যে আপোনালোকৰ ইণ্ডিয়াৰ পৰা আৰ্মি লাগে আমাৰ, যাতে আমি এই সকলোবোৰ ঘটনা কণ্ট্ৰল কৰিব পাৰোঁ। আৰু ৰাজীৱ গান্ধী তাত এগ্ৰী হৈ পৰে। আৰু মাত্ৰ 6 ঘণ্টাৰ ভিতৰত ইণ্ডিয়ান পিচ কিপিং ফ'ৰ্চ, অৰ্থাৎ শ্বৰ্টত IPKF, শ্ৰীলংকালৈ পঠাই দিয়া হয়। আমাৰ ইণ্ডিয়াৰ ফ'ৰ্চ ৰাজীৱ গান্ধীয়ে পঠাই দিয়ে। আৰু আটাইতকৈ ভুল ৰাজীৱ গান্ধীৰ এইটোৱে আছিলে, কাৰণ ইণ্ডিয়ান আৰ্মি ফ'ৰ্চ যিটো পঠাইছিলে ৰাজীৱ গান্ধীয়ে সেইটো আছিলে ইণ্ডিয়াৰ, আৰু লিটে যিটো গ্ৰুপ আছিলে সেইটো ইণ্ডিয়ান তামিলৰ কাৰণে যুদ্ধ কৰি আছিলে। তাৰ মানে এতিয়া ইণ্ডিয়ান আৰ্মি অৰ্থাৎ IPKF যুদ্ধ কৰিব লিটেৰ লগত, অৰ্থাৎ ইণ্ডিয়া আৰু ইণ্ডিয়াৰ মাজত যুদ্ধ চলিব। এইটো এটা বহুত ৰং ডিচিশ্যন আছিলে ৰাজীৱ গান্ধীৰ দ্বাৰা। আৰু তেতিয়াই শ্ৰীলংকাত আকৌ পুনৰ নতুনকৈ ইলেকশ্যন হয় আৰু তাত এজন বেলেগ মানুহ প্ৰাইম মিনিষ্টাৰ হৈ পৰে। আৰু যোনে প্ৰাইম মিনিষ্টাৰ হয় সেইজনৰ লগত এই প্ৰভাকৰণ বহুত ভাল আছিলে আৰু সেইজনৰ লগত হাত মিলাই এই প্ৰভাকৰণক কয় যে আপুনি এটা কাম কৰক, যিমানবোৰ IPKFৰ ফ'ৰ্চ আমাৰ এই শ্ৰীলংকালৈ আহিছে ইণ্ডিয়াৰ পৰা, সেইসকলক পুনৰ ইণ্ডিয়ালৈ পঠাই দিয়ক। আৰু ঠিক একেমতে সেই শ্ৰীলংকাৰ নতুন প্ৰধানমন্ত্ৰীয়ে সেই IPKF যিমান ফ'ৰ্চ আছিলে সকলোবোৰক পুনৰ ভাৰতলৈ পঠাই দিয়া হয় আৰু তাত চব ঠিক ঠাক চলি থাকে। সেই মুহূৰ্তত আমাৰ ইণ্ডিয়াত পুনৰ ইলেকশ্যন হয় আৰু তাত প্ৰাইম মিনিষ্টাৰ হয় বিশ্বনাথ প্ৰতাপ সিং, অৰ্থাৎ VP সিং। আৰু সেই VP সিঙে তো মানি লয় যে ঠিক আছে আমি পুনৰ আমাৰ ইণ্ডিয়ান যিটো পিচ আৰ্মি ফ'ৰ্চ আছিলে অৰ্থাৎ IPKF, এই IPKFক আমি পুনৰাই ইণ্ডিয়াত লৈ আহিম, আৰু লৈ আহে। তো এইটো সম্পূৰ্ণ হৈ যায়, চব ঠিক ঠাক চলি থাকে। কিন্তু 1991ত এনেকুৱা এটা কাম হয় যে ৰাজীৱ গান্ধী এটা প্ৰেছ মিটিঙত, এটা প্ৰেছ কনফাৰেন্সত যেতিয়া ভাষণ দি থাকে, তাত হঠাৎ ৰাজীৱ গান্ধীয়ে এই কথা কয় যে যদি মই পুনৰ ইলেকশ্যনত জিকি যাওঁ, অৰ্থাৎ পুনৰ যদি মই পাৱাৰত আহোঁ, তেনেহ'লে শ্ৰীলংকালৈ পুনৰ এবাৰ IPKF ফ'ৰ্চ পঠাম। আৰু এইটো প্ৰভাকৰণ ৰেডিঅ'ত শুনাৰ লগে লগে প্ৰভাকৰণৰ আচৰিত ধৰণৰ খং হয়, আৰু তেতিয়াই প্ৰভাকৰণে মনত এইটো ডিচাইড কৰে যে মই ৰাজীৱ গান্ধীক হত্যা কৰিম। আৰু ঠিক সেইমতেই প্ৰভাকৰণে এটা প্লেন বনায় য'ত 9জন থাকে, ইনক্লুড ধনু, এই ছুচাইড বম্বাৰ। এই 9জনক ভাৰতলৈ পঠোৱা হয় সাগৰৰ পথেৰে, আৰু 9জনে আহি চেন্নাইত ভাগ্যনাথ ঘৰত থাকে, তাত সম্পূৰ্ণ ধৰণৰ প্লেনিং কৰে। আৰু এইটো ইম্পৰ্টেণ্ট যে এই সকলোবোৰ ৰিহাৰ্চেল যে হ'ব, কেনেকুৱা এক্স প্ৰাইম মিনিষ্টাৰৰ ছিকিউৰিটি, এই সকলোবোৰ জনাৰ বাবে প্ৰথমতে সিহঁতে সকলোৱে VP সিঙৰ এটা মিটিঙত গৈ ৰিহাৰ্চেল কৰে, মালা পিন্ধাই আহি যায়। প্ৰথমত কোৱাৰ দৰেই সেই চেন্নাইত ৰেলীত এই 9জন যায়। আনফৰ্চুনেটলি সেই ধনু সেই ৱেলকাম বক্সত সোমাই পৰে, আৰু মালা পিন্ধাই ৰাজীৱ গান্ধীক যেতিয়া ভৰি চুব যায় চুইচ টিপি দিয়া হয়, আৰু তাত নিজৰ সৈতে আৰু 14জনক লৈ মৃত্যুবৰণ কৰে। আৰু হত্যা হৈ পৰে এনেকৈয়ে ভাৰতৰ এজন য়ংগেষ্ট
প্ৰাইম মিনিষ্টাৰ ৰাজীৱ গান্ধী। তো ইমানখিনি আছিলে, আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ। তেতিয়ালৈকে ভাল থাকক, সুখত থাকক আৰু সতৰ্ক থাকক। ধন্যবাদ।